অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গ আৰু নাই মানি ল'ব নোৱাৰা নিচিনা কথা মই কি ক'মনো মানে সঁচাকৈ মানি ল'ব নোৱাৰা কথা এটা আৰু মানে জুবিন দা নাই সেইটো মানিয়ে ল'ব নোৱাৰোঁ আৰু এতিয়া ছোৱালীৰ কাৰণে অলপ এটা অসুবিধা হৈছে তাই নাথাকে বেলেগৰ লগত চাওঁচোন সেইটো মানে হেৰি কিন্তু মই অসমবাসীলৈ শতকোটি প্ৰণাম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসম বহুত সৰু ঠাই এখন বিশ্ব দৰবাৰত হয়তো বহুতে নাজানে আপোনালোকে জুবিন দাক যিটো শেষ যিটো বিদায় দিলে তাৰমানে মানে জুবিন দা কেতিয়াও আমাৰ পৰা নাযায় সদায় জীয়াই থাকিব মই আগতেও কৈছোঁ যে জুবিন গাৰ্গ মৰিব নোৱাৰে সদায় জীয়াই থাকিব কিন্তু আপোনালোকে যিটো মানে যিটো এটা পৰিৱেশ হ'ল অসমত বিশ্বত গুগল কৰিবলৈ বাধ্য হৈ গ'ল জুবিন গাৰ্গ কোন অসম কয় গতিকে সেইকাৰণে কৈছোঁ যে জুবিন গাৰ্গ অসমীয়াৰ হৃদস্পন্দন আমাৰ প্ৰতিটো উশাহত প্ৰতিজন অসমীয়াৰ প্ৰতিটো উশাহত জুবিন দা জীয়াই থাকিব এনেকৈ পৰি থকা মানুহ নহয় যে জুবিন দা এনেকৈ কষ্ট পাইছোঁ চাবলৈ বেছি সোনকাল হ'ল মানে আমি চব যাব লাগিব কিন্তু দিছ ইজ নট একচেপ্টেবল এইটো গ্ৰহণযোগ্য নহয় এই আঘাতৰ পৰা আমি কেতিয়াও মানে সুস্থ হ'ব নোৱাৰিম আচলতে এইটো আঘাত হিচাপে থাকি যাব আমাৰ সকলোৰে বুকুত কিয়নো যে নামিব দিছিলে জুবিন দাক পানী তাৰে প্ৰতি সেইটোৱে আহি আছে মনত কেলে যে নামিব দিছিল কেলে নামিছিলে জুবিন দা পানীত কেলে নামিব দিছিল ধন্যবাদ